হেল্ল' ভাই বন্ধুসকল, আজি যিহেতু মই এটা কথা ক'ম, যিহেতু আমি ইণ্টাৰভিউ সময়খিনিতে আমি দৌৰিব মন যায়, নহয় জানো? ইণ্টাৰভিউ সময়খিনিতে আমি দৌৰিব মন যায় আৰু এতিয়া যিহেতু ইণ্টাৰভিউ নাই যিহেতু আমি দৌৰিব মন নাযায়। গতিকে এইখিনি যদি মনত ভাবি আছে বা এইখিনি যদি আপুনি ভাব লৈ আছে, তেনেহ'লে জীৱনত কোনো আপুনি উন্নতি হ'ব নোৱাৰিব, জীৱনত কোনো আপুনি ছাকচেছ হ'ব নোৱাৰিব। গতিকে লাজ কৰিব নালাগে। আমি যিহেতু বৰষুণ দিলেও বা ফিল্ডত যদি বোকা হ'লে আমি ৰাস্তাত দৌৰিব লাজ পাওঁ, কিন্তু লাজ কৰিব নালাগে। যিহেতু আমি লাজ কৰিলে আপুনি জীৱন ছাকচেছ হ'ব নোৱাৰিব। লাজ কৰিব নালাগে। যিহেতু আপুনি ৰাস্তাতে হওক, ফিল্ডতে হওক, যিকোনো ক্ষেত্ৰতে হওক আপুনি দৌৰিব লাগিব। গতিকে দৌৰি আপুনি নিজৰ সংগ্ৰাম চলাই যাব লাগিব। কিয়নো কাৰণ তেওঁলোকে আপোনাৰ জীৱনটো আগবঢ়াত তেওঁলোকে সহায় নকৰিব, কাৰণ নিজৰ জীৱনটো নিজে ভাবিব লাগিব। গতিকে এইখিনি কথা একদম মনত ৰাখি ল'ব। লাজ কৰিব নালাগে। প্ৰেক্টিছ কৰক। ইণ্টাৰভিউ ওচৰ নহ'লেও আপুনি প্ৰেক্টিছ কৰক। আপোনালোকে ইণ্টাৰভিউ আহিলে যে প্ৰেক্টিছ কৰিব লাগে, এইটো কথা আপোনালোকে ভাব ল'ব নালাগে। ইণ্টাৰভিউ নাথাকিলে প্ৰেক্টিছ কৰি যাওক। তেতিয়াহে আপুনি যেতিয়া ইণ্টাৰভিউ হয় তেতিয়া ভাল এটা মাৰ্কছ আনিব পাৰিব। কিয়নো বহুতে এতিয়া ভাবি আছে, যিহেতু বহুতৰে এনেকুৱা ৰিজাল্ট হয় যে ইণ্টাৰভিউ শেষত পাছ কৰাৰ পাছত মোৰ ভাল এটা মাৰ্কছ নাহিলে ভাল এটা নম্বৰ পাব নোৱাৰিল। গতিকে এইখিনি কথা যে আপোনালোকৰ কোনো ধৰণৰ কথা নোলায় বা আপোনালোকে এনেকুৱা ফলাফল শেষত আপোনালোকৰ তেনেকুৱা ধৰণৰ কোনো নহয়। গতিকে এইখিনি নহওঁতে আপোনালোকে যিখিনি কাম কৰিব লাগে, যিখিনি আপোনালোকে প্ৰেক্টিছ চলাই যাব লাগে, প্ৰেক্টিছখিনি কৰি যাব লাগে, এইখিনি কৰি যোৱাহে আপুনি শেষত আপোনালোকৰ ভাল এটা নম্বৰ পাব।